বুধিয়ক শিয়ালৰ পৰিণাম এখন হাবিত এটা শিয়াল আছিল। এদিন সি খাদ্য বিচাৰি গৈ এটা ভগা পাত্ৰৰ ভিতৰত মূৰ সুমুৱালে, কিন্তু পাত্ৰটো তাৰ ডিঙিৰ পৰা উলিয়াব নোৱাৰা হৈ গ'ল। এই অৱস্থাত সি হাবিত ঘূৰি ফুৰোতে এহাল বাঘ আৰু বাঘ পোৱালি দেখিলে। সি ভয় দেখুৱাই ক'লে, মই গলমুনিকা, মই বাঘো খাওঁ। বাঘ পৰিয়ালে ভয় খাই তাক মহ খাবলৈ দিলে। তাৰ কাণ্ড কাৰখানাত বাঘিনীৰ সন্দেহ কৰিলে। এদিন বাঘিনীৰ কথা মতে মতা বাঘটোৱে শিয়ালটোক ধৰিবলৈ গৈছিল। শিয়ালে বুদ্ধি কৰি দুজোপা গছৰ মাজেৰে সৰকি গ'ল আৰু বাঘটো ফাকত লাদি মৰিল। শিয়ালটো গৰ্বেৰে ফুৰিবলৈ ধৰিলে, কিন্তু এদিন ৰাতি শিয়ালৰ মাত শুনি সিয় মাতিবলৈ ধৰিলে। তেতিয়া বাঘ পোৱালীয়ে আচল কথাটো গম পালে। সিহঁতে তাক ধৰি মাৰি পেলালে। নৈতিক শিক্ষা: গৰ্ব আৰু ঠগবাজিৰ শেষ ফল সদায় বেয়া হয়।